Hello viewers, welcome to Pragyajyoti Academy. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন টপিক, সাধাৰণ জ্ঞানৰ টপিকটোৰ নাম অসমৰ উল্লেখযোগ্য দলংসমূহ। এই দলংৰ বিষয়টো বা এই টপিকটো আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম আছে, প্ৰতিযোগিতামূলক পৰীক্ষা, তাৰ বাবে ই খুবেই গুৰুত্বপূৰ্ণ। অসমৰ ইতিহাসত প্ৰথম দলং বুলি ক'বলৈ গ'লে আমি বুজো শৰাইঘাট দলং। ইতিহাস সমৃদ্ধ ঠাই শৰাইঘাটৰ চিনাকিৰে ব্ৰহ্মপুত্ৰৰ বুকুত এই শৰাইঘাট দলং অৱস্থিত। এই শৰাইঘাট যিখন পুৰণি দলং, তাৰ আধাৰশিলা স্থাপন কৰা হৈছিল 1960 চনত আৰু ইয়াক মুকলি কৰা হৈছিল 1962 চনৰ 7 জুনত। উক্ত দলংখন মুকলি কৰে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। শৰাইঘাটে দক্ষিণ গুৱাহাটীৰ পাণ্ডু আৰু উত্তৰ গুৱাহাটীৰ আমিনগাঁৱক সংযোগ কৰে। উক্ত দলংখনৰ দৈৰ্ঘ্য হৈছে 1.49 কিলোমিটাৰ, অৰ্থাৎ প্ৰায় 1.5 কিলোমিটাৰ। উক্ত দলংখনত ৰেলপথ আছে, অৰ্থাৎ ইয়াৰ ওপৰৰ ভাগৰেদি যান বাহন চলাচল কৰে আৰু ঠিক তলৰ ভাগত ইয়াৰ ৰেলপথৰ ব্যৱস্থা কৰা আছে। দ্বিতীয়তে আমি পাওঁ অসমৰ দ্বিতীয়খন উল্লেখযোগ্য দলং কলীয়াভোমোৰা সেতু। ব্ৰহ্মপুত্ৰৰ বুকুত অসমৰ ইতিহাসৰ ই দ্বিতীয়খন দলং। উক্ত দলংখন নিৰ্মাণ হৈ উঠে আৰু মুকলি কৰা হয় 1987 চনৰ 14 এপ্ৰিলত। কলীয়াভোমোৰা সেতু মুকলি কৰে ৰাজীৱ গান্ধীয়ে। উক্ত দলংখনে নগাঁও আৰু শোণিতপুৰ জিলা সংযোগ কৰে। এই দলংখনে নগাঁও জিলাৰ অৰ্থাৎ দক্ষিণ পাৰৰ কলীয়াবৰ তথা উত্তৰ পাৰৰ ভোমোৰাগুৰি যি নেকি শোণিতপুৰত অৱস্থিত, এই দুই ঠাইক সংযোগ কৰে। উক্ত দলংখনৰ দৈৰ্ঘ্য হৈছে 3.05 কিলোমিটাৰ। তাত উক্ত দলংখনত ৰেলপথ নাই। ইয়াৰ পিছত আমি তৃতীয়খন দলং পাওঁ নৰনাৰায়ণ সেতু। কোচ ৰজা নৰনাৰায়ণৰ স্মৃতিত নামাংকিত এই নৰনাৰায়ণ সেতু। উক্ত দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণ পাৰৰ গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে। নৰনাৰায়ণ সেতু মুকলি কৰা হয় 1998 চনত। উক্ত দলংখন মুকলি কৰে সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে। উক্ত দলংখনৰ দৈৰ্ঘ্য হৈছে 2.3 কিলোমিটাৰ আৰু উক্ত দলংখনত ৰেলপথ আছে। ইয়াৰ পিছত আমি পাওঁ নতুন শৰাইঘাট দলং, যিখন 2017 চনৰ 29 জানুৱাৰীত মুকলি কৰা হয়। এই দলংখনক নতুন ব্ৰহ্মপুত্ৰ দলং বুলিও জনা যায়। পুৰণি শৰাইঘাটৰ ঠিক কাষতে এই উক্ত দলংখন স্থাপিত আৰু এই নতুন শৰাইঘাট দলঙৰ দৈৰ্ঘ্য হৈছে 1.5 কিলোমিটাৰ। ইয়াৰ পিছত আমি পাওঁ ভাৰতৰ দীৰ্ঘতম দলং ডক্টৰ ভূপেন হাজৰিকা সেতু, নাইবা ইয়াৰ আন এটা নাম ধলাশদিয়া দলং নামেৰে। উক্ত দলংখন অৰ্থাৎ এই ধলাশদিয়া দলং অসমৰ আটাইতকৈ পূবত অৱস্থিত। উক্ত দলংখন লোহিত নদীৰ ওপৰতহে আছে। বহুতে ভাবে যে এই ভূপেন হাজৰিকা সেতু বা ধলাশদিয়া দলং ব্ৰহ্মপুত্ৰ নদী আছে, কিন্তু নহয়, এই ধলাশদিয়া দলংখন লোহিত নদীৰ ওপৰতহে আছে। ডক্টৰ ভূপেন হাজৰিকা সেতুৱে তিনিচুকীয়া জিলাৰ ধলা আৰু শদিয়াক সংযোগ কৰে। উক্ত দলংখন বৰ্তমানলৈকে ভাৰতৰ দীৰ্ঘতম দলং হিচাপে খ্যাত। দলংখন মুকলি কৰা হৈছিল 2017 চনৰ 26 মে তাৰিখে আৰু মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উক্ত দলংখনৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ আৰু এই দলংখনত ৰেলপথ নাই। ইয়াৰ পিছত আমি পাওঁ বগীবিল দলং। এই বগীবিল দলঙো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতেই আছে। এই দলংখনে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত ধেমাজি আৰু দক্ষিণ পাৰত ডিব্ৰুগড় জিলাক সংযোগ কৰিছে। উক্ত দলংখন মুকলি কৰা হৈছিল 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে আৰু এই বগীবিল দলঙৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ আৰু এই দলংখনত ৰেলপথ আছে। অসমৰ উল্লেখযোগ্য দলংসমূহ, যাৰ নাম, যাৰ তথ্য আমি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা বা কম্পিটিটিভ এক্সামবোৰত পাই থাকোঁ। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। ইয়াৰ পিছত আমি আকৌ নতুন টপিকেৰে, নতুন বিষয়েৰে আপোনালোকৰ মাজলৈ আহিম। থেংক ইউ ফৰ ৱাচিং।